ঘটনাটো মানে অলপ আগতে আমি খবৰ পালোঁ, ফোন কৰিছে ইয়াৰ পৰা লোকেল মানুহে যে ইয়াতে দহলাপাৰা খালভাৰৰ এইখিনিত এটা মানে দুৰ্ঘটনা হৈছে। কোনোবা অচিনাকি গাড়ীয়ে এজন মানুহক মানে এক্সিডেণ্ট কৰাই স্পট ডেথ মানে জেগাতে মৰিছে আৰু খবৰ পাই আমি লগালগ আহিলোঁ আৰু আমি দেখা পালোঁ। ইতিমধ্যে আমি এই মানে ডেড বডি ভান আমি খবৰ দিছোঁ, আহি আছে। আমি এতিয়া মানে উদ্ধাৰ কৰি হস্পিটেলত লৈ যাম। আমি বঙাইগাঁও চিভিল হস্পিটেলত লৈ যাম। এতিয়ালৈকে চিনাক্তি হোৱা নাই, সম্ভৱ লোকেল মানুহে হ'ব, যিহেতু চাইকেল আৰু এখন লগত চাইকেল আৰু মোবাইল আছে আৰু বেগ এখন আছে, বেগৰ ছাতি এখন আছে, তেনেকৈ এইখিনিয়ে পাইছোঁ আৰু চশমা এযোৰ আছে লগত এইখিনি আৰু